ঐ তোৰ উঠিব সময় হোৱা নাই নেকি? দেউতা সূৰ্য মাথাৰ ওপৰত উঠিল আৰু তই কৈ আছ কেইটা বাজে? উঠ এতিয়াই উঠ বিছনাৰ পৰা। দেউতা ৰবা না, আৰু অলপ টোপনি মাৰি লওঁ। তই উঠিবি নে নাই এতিয়াই বিছনাৰ পৰা? ৰ মই ফেন অফ কৰি দিম, তই নিজে উঠি যাবি ইয়াৰ পৰা। দেউতা প্লিজ ফেন অফ নকৰিবি না, অলপ টোপনি মাৰিব দে। কি হ'ল? অলপতো টোপনি মাৰিব দিয়া। কিয় এনেকা কৰা সদায় সদায়? টোপনি মাৰিব নিদিয়া। ৰাতি কি চুৰ কৰিব গৈছিলি না ঘাঁহ কাটিব গৈছিলি যে তোৰ এতিয়াও টোপনি হোৱাই নাই? কোৱা দেউতা, কি কৰিব লাগে এতিয়া কোৱা? মই উঠিয়ে গলো টোপনিৰ পৰা। শুন ৰমেন, সোনকালে অলপ উঠিবি, ৰাতিপুৱা অলপ পঢ়া শুনা কৰিবি। তহঁতে এতিয়া পঢ়া শুনা নকৰিলে কেতিয়া কৰিবি কচোন? দেউতা পঢ়া শুনা কৰি কি হ'ব? ভালদৰে পঢ়া শুনা কৰিলে ডাঙৰ মানুহ হবি। ডাঙৰ মানুহ হৈ কি হ'ব? ডাঙৰ মানুহ হলে বহুত পইচা উপাৰ্জন কৰিব পাৰিবি আৰু জীৱনটো সুখেৰে কটাব পাৰিবি, বুজিছ? মই কি তোৰ বেয়া বিচাৰো নেকি? দেউতা এতিয়াওতো মই সুখতে আছো। দুখত আছো নেকি? সুখতে আছো। যা উঠিছ যদি যা, বজাৰ যা, খৰচ কেইটা লৈ আহ। কিরে রমেন, ইমান ৰাতিপুৱা ৰাতিপুৱা ক'ত যোৱা? কি কোৱা ইমান ৰাতিপুৱা হৈছে? দেউতাই ক'লে যে সূৰ্য মূৰৰ ওপৰত উঠিল আৰু তই কৈ আছ ইমান ৰাতিপুৱা। আচ্ছা বল বল, এতিয়া কফি খাবলৈ যাওঁ। বেটা কফি খাই পইচা মোকে দিব কবি। তোৰ লগত নাখাওঁ কফি, যা তই অকলে খা। কিয় ৰে তই এনেকা কৰি আছ মোৰ লগত? মইনো কি কৰিলো? ৰাতিপুৱা ৰাতিপুৱা ইমানখন মুখ কিয় দেখাই আছ? হ'ব দে, তই আজি অকলে কফি খা কৈ। দেউতাই মোক কেইটামান খৰচ আনিব দিছে, মই আনোগে, নহ'লে দেউতাই মোক পিটিব। হ'ব দে, তই যা বজাৰলৈ, মই কফিয়ে খাওঁ অকলে বহি। ইয়াৰ চালা আজি কি হ'লনো? ইমান খং দেখালে যে। দেউতা একোৱেতো নাপালো বজাৰত। কেনেকে পাবি? ঘড়ী চাইছ কেইটা বাজে? সেইকাৰণে কৈছো সোনকালে ৰাতিপুৱা উঠিবি, নিজৰ কামবিলাক সম্পূৰ্ণ কৰিবি, ভালদৰে পঢ়া শুনা কৰিবি। তইতো মোৰ কথা নুশুনই, তোৰ যি মন যায় তাকে কৰি থাক। শুন, এটা কথা মই বাৰে বাৰে কৈ দিওঁ, কালিৰ পৰা সোনকালেই উঠিবি। বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু এটা কথা, মোৰ নিচিনাকৈ দেৰি কৰি নুঠিব টোপনিৰ পৰা, সোনকালে উঠি যাব। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।